নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি গণিত পাঠত নৱম শ্ৰেণী অনুশীলনী 7.1 পাঠটো ত্ৰিভুজ। এই পাঠটো আমি 1 আৰু 2 এই প্ৰশ্ন দুটাৰ সমাধান কৰিম। তোমালোকে মন দি চাবা। প্ৰথম প্ৰশ্নটো আছে চতুৰ্ভুজৰ ABCD AC সমান AD আৰু ABয়ে কোন এক সমদ্বিখণ্ডিত কৰিছে। চিত্ৰটো দিছে আমাৰ এইটো 7.16। দেখুওৱা যে ত্ৰিভুজ ABC সৰ্বসম বা সৰ্বাংগসম ত্ৰিভুজ ABD। BC আৰু BD সম্পৰ্কে তুমি কি ক'বা? BC আৰু BD সম্পৰ্কে তুমি কি ক'বা বুলি সুধিছে। আমি প্ৰথমতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD এইটো প্ৰথমতে দেখাই ল'ব লাগিব। আমি প্ৰথমতে এইটো সমাধান কৰোঁ। আমি ত্ৰিভুজ দুটাৰ সৰ্বসম দেখাবলৈ যাওঁতে আমি ইয়াৰ তিনিযোৰ বস্তু সমান দেখাব লাগিব। দুযোৰ বাহু এযোৰ কোণ, নহ'লে আটাইকেইযোৰ বাহু সমান, আৰু নহ'লে দুযোৰ বাহু এযোৰ কোণ আৰু দুযোৰ কোণ বা এযোৰ বাহু সমান দেখাব লাগিব। এতিয়া আমি এইটো কুৱেশ্যনত দুযোৰ বাহু সমান দেখাম আৰু এযোৰ কোণ সমান দেখাম, আৰু সেইটো দেখাব পাৰিলে আমি এই ত্ৰিভুজ দুটাৰ সৰ্বসম বুলি ক'ব পাৰিম। প্ৰথমতে আমি ত্ৰিভুজ এনেকৈ লিখি লওঁ, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD। ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD। মই 1 নম্বৰ 2 নম্বৰ ত্ৰিভুজ এনেকৈ দি লৈছোঁ। 1 নম্বৰ ত্ৰিভুজ আৰু 2 নম্বৰ ত্ৰিভুজ আমি সৰ্বসম দেখাব লাগে। তো আমি প্ৰথমতে প্ৰশ্নটোত যিকেইটা দিয়া আছে সেইকেইটা আমি লিখি লওঁ। ABC ত্ৰিভুজৰ AC বাহুডাল, AC বাহু ABD ত্ৰিভুজৰ AD বাহুডাল সমান। তো আমাৰ প্ৰশ্নটো দি থোৱা আছে AC সমান AD। এইটো প্ৰশ্ন দিয়া আছে বা দিয়া আছে লিখিবা, মই প্ৰশ্নমতে লিখিব পাৰিম। আমি ইয়াত মই প্ৰশ্নমতে লিখিছোঁ, তোমালোকে দিয়া আছে বুলিও লিখিব পাৰা। ইয়াৰ পাছত এটা প্ৰশ্নটো কৈছিলে যে ABয়ে কোন এক সমদ্বিখণ্ডিত কৰিছে। ABডালে এই ডাঙৰ A কোণটোক সমানে দুভাগত ভগাইছে। সমদ্বিখণ্ডিত মানে সমান, দ্বি মানে 2, খণ্ডিত মানে খণ্ড কৰা, সমানে দুভাগত ভগাইছে। অৰ্থাৎ আমাৰ এই ABC কোণটোৰ এইফালৰ কোণটোৰ লগত ABD এই ত্ৰিভুজটোৰ এইটো কোণৰ লগত সমান হ'ব। আমি এনেকৈ লিখিব পাৰিম ইয়াত BAC। যিটো কোণ বুজাব বিচাৰিছোঁ সেই আখৰটো আমাৰ মাজত থাকিব লাগিব। যিহেতু আমি এই কোণটো বুজাব বিচাৰিছোঁ, তেতিয়াহ'লে আমি এইফালৰ পৰা ধৰিব লাগিব BAC সমান এই তলৰ ত্ৰিভুজটোৰ এই কোণটোৰ নাম হ'ব BAD, এংগল BAD। এইটো আমি পিছফালে লিখিব লাগিব। ABয়ে কোন এক সমদ্বিখণ্ডিত কৰিছে, এনেকৈ লিখি দিলেও হ'ব। ইয়াৰ পাছত আমি এযোৰ আৰু নিজে উলিয়াব লাগিব। আমি চাবলৈ গ'লে দেখোঁ যে ABC এই ত্ৰিভুজটোৰ আৰু ABD এই ত্ৰিভুজটোৰে দুইটা ত্ৰিভুজৰ এডাল উমৈহতীয়া বাহু আছে, যিডাল আমি AB দেখিবলৈ পাইছোঁ। AB আৰু AB বাহুডালে এইটো ত্ৰিভুজো লাগিছে, এইটো ত্ৰিভুজো লাগিছে। অৰ্থাৎ আমি ইয়াত এনেকৈ লিখিব পাৰিম AB সমান AB। তিনিযোৰ বস্তু আমি পাই গ'লোঁ। এইটোত লিখিব লাগিব সাধাৰণ বাহু বা উমৈহতীয়া বাহু। উমৈহতীয়া বাহু লিখি দিছোঁ মই, তোমালোকে সাধাৰণ বাহু লিখিব পাৰা। উমৈহতীয়া বাহু। গতিকে ত্ৰিভুজ দুটাৰ ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ, দুইটা ত্ৰিভুজৰ আমি তিনিযোৰ বস্তু, এযোৰ বাহু আৰু এযোৰ বাহু আৰু এযোৰ মাজতে কোণ, আমি তিনিযোৰ অংগ আমি সমান পালোঁ। গতিকে আমি ইয়াত লিখিব পাৰিম বা কু বা
শৰ্ত বা স্বীকাৰ্য অনুসৰি ত্ৰিভুজ ABC সৰ্বসম বা সৰ্বাংগসম, এইটো চিন সৰ্বসম বা সৰ্বাংগসম চিন বুলি কোৱা হয়। ত্ৰিভুজ ABD ত্ৰিভুজ দুটা আমি সৰ্বসম পালোঁ। এইটো বা কু বা মানে হৈছে বাহু কোণ বাহু, দুযোৰ বাহুৰ কাৰণে দুটা বা লিখা হৈছে আৰু এযোৰ কোণ হোৱাৰ কাৰণে কু লিখা হৈছে কোণ। চৰ্ত অনুসৰি আমি বা কু বা চৰ্ত স্বীকাৰ্য বা চৰ্ত অনুসৰি ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD পাই গ'লোঁ। প্ৰথমতে আমাৰ সমাধান হৈ গ'ল। প্ৰথম যিটো আমাক দেখুওৱা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD সৰ্বসম দেখাব কৈছিলে, আমি এইটো প্ৰথম সমস্যাটো সমাধান হৈ গ'ল। তাৰ পাছতে ইয়াত লিখিছিলে BC আৰু BD সম্পৰ্কে তুমি কি ক'বা? এইডাল BC আৰু BD এই BD সম্পৰ্কে তুমি কি ক'বা বুলি আমাক সুধিছে। এতিয়া আমি ইয়াত লিখিব লাগিব, যিহেতু ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল ABC আৰু AB ত্ৰিভুজ আমি ইতিমধ্যে ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণিত কৰিলোঁ। এতেকে আমি সৰ্বসম মানে হৈছে সকলো অংগ সমান, মানে সকলো সম মানে সমান, সৰ্বসম মানে সকলো সমান। এতেকে ইয়াৰ অনুৰূপবিলাক এইটো ত্ৰিভুজৰ অনুৰূপবিলাক এইটো ত্ৰিভুজৰ অনুৰূপ অংগবিলাকৰ লগত সমান হ'ব। এতেকে আমি যিহেতু ত্ৰিভুজ দুটা সৰ্বসম উলিয়ালোঁ, এটা আমি এনেদৰে লিখিব পাৰিম, যিহেতু ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD দুইটা ত্ৰিভুজ সৰ্বসম হৈ গ'ল। এতেকে আমি ABC ত্ৰিভুজৰ BC বাহুডাল লগত ABD ত্ৰিভুজৰ BD বাহুডাল সমান লিখিব পাৰিম। পিছফালে লিখিব লাগিব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ, এনেকৈ লিখি দিলে হৈ যাব, বা CPTC লিখিব পাৰা, তেনেকৈ লিখি দিলেও হৈ যাব। ইয়াৰ পাছত আমি 2 নম্বৰৰ প্ৰশ্নটো সমাধান কৰোঁ। 2 নম্বৰত লিখিছে ABCD এটা চতুৰ্ভুজ, ABCD এটা চতুৰ্ভুজ আমাক দিছে, য'ত AD সমান BC, AD বাহুৰ লগত BC বাহু সমান, AD সমান BC ইয়াত মাৰ্ক কৰিছে দুটা, AD সমান BC, এইটো আমাক প্ৰয়োজন হ'ব পাছত। এংগল DAB এই ডাঙৰ এংগেলটো, ডাঙৰ কোণটো সমান এংগল CBA এইফালৰ ডাঙৰ কোণটোৰ লগত এইটো ডাঙৰ কোণ, যিটো আমাক মাৰ্ক কৰি দিছে, এই কোণ দুটা সমান বুলি দিয়া আছে। প্ৰমাণ কৰা যে, আমাক প্ৰমাণ কৰিব দিছে প্ৰথমতে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC এইফালৰ ত্ৰিভুজটো আৰু এইফালৰ এনেকৈ ত্ৰিভুজটো আমি সৰ্বসম বুলি প্ৰথমতে আমি প্ৰমাণ কৰিব লাগিব। তাৰপাছত BD সমান AC আৰু এংগল ABD সমান এংগল BAC, এই কোণ দুটাও আমি সমান দেখাব লাগিব। প্ৰথমতে আমি 2ৰ 1 নম্বৰটো কৰোঁ, তাৰপাছত পাছৰ দুটা আমি পাছত কৰিম। প্ৰথমতে আমি ত্ৰিভুজ দুটা বিচাৰি উলিয়াওঁ, যি দুটা ত্ৰিভুজ আমাক আমি সৰ্বসম দেখুৱাব লাগিব। ত্ৰিভুজ প্ৰথমতে দিছে ABD এইফালৰ ত্ৰিভুজটো, আৰু এটা ত্ৰিভুজ দিছে BAC এইটো ত্ৰিভুজ। আমি যদি ছেপাৰেটকৈ আঁকিবলৈ চেষ্টা কৰোঁ, ত্ৰিভুজটো এনেকুৱা হ'ব। প্ৰথম দিছে ABD পৰীক্ষাত আঁকিব নালাগে এইটো, কিন্তু আমি এতিয়া বুজি পাবৰ কাৰণে ইয়াত আঁকি লৈছোঁ। ABD এইটো ত্ৰিভুজ, আৰু আনটো ত্ৰিভুজ হ'ব BAC চিটো এনেকৈ আহিব, তলফাল আছে এইটো C। আমি বুজি পাবৰ কাৰণে এই ত্ৰিভুজ দুটা বেলেগকৈ আঁকি ল'লোঁ, এই চিত্ৰটোৰ পৰাই বিচাৰি উলিয়াই আমি আঁকি ল'লোঁ। এতিয়া আমি যিটো এটা ত্ৰিভুজ দিছে, সেই ত্ৰিভুজ দুটাৰ নাম এনেকৈ লিখিব লাগিব, ত্ৰিভুজ ABD আৰু
ABD আৰু ত্ৰিভুজ BAC এই ত্ৰিভুজ দুটাৰ তিনিযোৰ বাহু আমি সমান দেখাব পাৰিলে ত্ৰিভুজটো আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম। সেইকাৰণে আমি ত্ৰিভুজ দুটাৰ তিনিযোৰ বস্তু আমি সমান দেখাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমাক দিয়া আছিলে প্ৰশ্নটো দি থোৱা আছিলে AD সমান BC। আমি AD ডাল এইটো ত্ৰিভুজত আছে আৰু BC ডাল এইটো ত্ৰিভুজত আছে। এই ত্ৰিভুজ দুটাৰ AD বাহুডাল আৰু BC বাহুডাল লগত সমান, এডাল বাহু সমান আমাক প্ৰশ্নটো দি থোৱা আছে। তাৰ উপৰি আৰু আমাক এটা দিয়া আছিলে কোণ DAB এইটো কোণ, ইয়াত এইটো কোণ আৰু সমান কোণ CBA এইটো কোণ, যিটো আমাক এনেকৈ কটা আছিলে ইয়াত এইটো মাৰ্ক চিন দি থোৱা আছিলে আমাক। তো এইটো কোণৰ লগত এইটো কোণ সমান। ত্ৰিভুজ দুটাৰ আমি দুযোৰ বস্তু দুটা অংগ আমি দুযোৰ অংগ সমান পাই গ'লোঁ আৰু আমি এযোৰ উলিয়াব লাগে। যিহেতু এযোৰ বাহু আৰু এযোৰ কোণ পালোঁ আৰু এযোৰ বাহু উলিয়াব লাগিব। বাহু উলিয়াবলৈ চাওঁতে আমি এইডাল বাহু চাব লাগিব। ইয়াৰ AB বাহুডাল ইয়াৰ AB বাহুৰ লগত একেডালে বাহু। আমি যেনেকৈ 1 নম্বৰটো কৈছিলোঁ সাধাৰণ বাহু বা উমৈহতীয়া বাহু, তেনেকৈ আমি কৰিলে হৈ যাব। ইয়াৰ AB বাহুৰ লগত ইয়াৰ AB বাহু সমান, যিহেতু একেডালেই বাহু, উমৈহতীয়া বাহু। গতিকে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BACৰ AD সমান এইটো ত্ৰিভুজৰ AD বাহুৰ লগত এইটো ত্ৰিভুজৰ BC বাহু সমান দিয়া আছে, বা প্ৰশ্নমতে মই দিয়া আছে লিখিছোঁ, দিয়া আছে। তাৰপাছত এই কোণটো এইটো ত্ৰিভুজৰ ABD ত্ৰিভুজৰ এই কোণটোৰ নাম হ'ব এংগল DAB সমান এংগল CBA এইটো এংগল সমান হ'ব। এইটো প্ৰশ্নত দিয়া আছে, প্ৰশ্নমতে বা দিয়া আছে লিখিব পাৰা। ইয়াত মই দিয়া আছে লিখি দিছোঁ, দিয়া আছে হৈ গ'ল। তাৰপাছত এইটো ত্ৰিভুজৰ AB বাহুৰ লগত এইটো ত্ৰিভুজৰ AB বাহু সমান। এইটো আমি উমৈহতীয়া বাহু বা সাধাৰণ বাহু কমন বাহু আমি লিখিব পাৰোঁ, সাধাৰণ বাহু। আমাৰ তিনিযোৰ অংগ সমান হৈ গ'ল দুইটা ত্ৰিভুজৰ। এটাকে আমি ইয়াত লিখিব পাৰিম ত্ৰিভুজ ABD সৰ্বসম বা সৰ্বাংগম বুলি কোৱা হয়তো, সৰ্বসম ত্ৰিভুজ BAC বিকেটৰ ভিতৰত লিখি দিব পাৰা। কি লিখিব লাগিব, কি চৰ্ত মানিলে দুযোৰ বাহু আৰু এযোৰ কোণ বা স্বীকাৰ্য অনুসৰি বা চৰ্ত অনুসৰি স্বীকাৰ্য অনুসৰি। আমাৰ 1 নম্বৰ সমস্যাটো সমাধান হৈ গ'ল। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটো দেখুৱাব কৈছে BD সমান AC। BD সমান AC। এডাল বাহু সমান দেখাব লাগে। আমি আগৰ প্ৰশ্নটোতে আলোচনা কৰি আহিছোঁ যে দুটা ত্ৰিভুজ যদি সৰ্বসম হৈ যায়, দুটা ত্ৰিভুজ যদি আমি সৰ্বসম দেখাব পাৰোঁ, তেতিয়াহ'লে ত্ৰিভুজৰ বাকী অনুৰূপ অংগবিলাকো সমান হয়। গতিকে এইটো ত্ৰিভুজৰ এইটো অংগৰ লগত এইটো ত্ৰিভুজৰ এই AC বাহুডাল সমান হ'ব, মানে BD সমান AC হ'ব। আমি লিখিব পাৰিম গতিকে BD সমান AC। ইয়াত সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এনেকৈ লিখি দিলোঁ। তাৰপাছত আকৌ 3 নম্বৰটো চাওঁ। 3 নম্বৰত কৈছে এংগল ABD সমান এংগল BAC। এই ত্ৰিভুজত আছে নেকি অংগ দুটা আমি চাওঁ। এংগল ABD এইটো এংগল আৰু এংগল BAC এইটো এংগল।
এই দুটা এংগলো আমি সমান লিখিব পাৰিম, কাৰণ কেলে ত্ৰিভুজ দ্বাৰা যিহেতু আমাৰ সৰ্বসম হৈ গ'ল। আৰু এতিয়া আমি তেনেকৈ লিখি দিলে হৈ যায় AB D সমান এংগল BAC। ব্ৰেকেটৰ ভিতৰত লিখিব পাৰিম আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। এইকেইটা আছিলে আমাৰ সমস্যাৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি অংককেইটা কৰি ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আমি ভৱিষ্যতে যাতে আৰু এনেকুৱাকৈ সমস্যা সমাধান কৰিব পাৰোঁ।